নমস্কাৰ, মই আজি আপোনালোকৰ মাজলৈ এটা কাহিনী লৈ আহিছোঁ। কাহিনীটোৰ নাম হৈছে অহংকাৰী বান্ধৱী। এই অহংকাৰী বান্ধৱী কাহিনীটোত মূল অভিনয়ত আছে ৰশ্মি। ৰশ্মি এজনী 20 বছৰীয়া ছোৱালী। ৰশ্মি মাকৰ নাম অজন্তা। মাকে বেলেগৰ ঘৰত কাম কৰে। দেউতাৰ নাম প্ৰসেন। দেউতাকেও অন্য মানুহৰ ঘৰত দিন হাজিৰা কৰে। এদিন ভাটিবেলা সময়ত ৰশ্মিয়ে চিঞৰি চিঞৰি দূৰৰ পৰা মাকক দেউতাকক মাতিলে। মা দেউতাক ওচৰলৈ আহি মাক দেউতাকে সুধি ক'লে, কি হ'ল মাজনী, ইমান চিঞৰি আছা যে তুমি? তেতিয়া ৰশ্মিয়ে ক'লে, মা আৰু দেউতা, মই কোম্পানী এটাত চাকৰি পালোঁ। কি মজা মা, আমাৰ দুখবোৰ ক্ৰমান্বয়ে আঁতৰিব। আৰু দেউতা, মই আপোনালোকক সহায় কৰিব পাৰিম আৰু আমাৰ অভাৱবোৰ আঁতৰিব। তেতিয়া দেউতাকে ক'লে, বহুত আনন্দৰ দিন, তোমাৰ চাকৰি হৈছে, বঢ়িয়া কথা, ময়ো অলপ ৰেষ্ট পাম। মাকে তেতিয়া লগে লগে উত্তৰ দিলে, হয়তো বহুত সুখৰ বতৰা, কথা শুনি ভাল পালোঁ। কেতিয়াবা তুমি জইন কৰিবা মাজনী? তেতিয়া ৰশ্মিয়ে ক'লে, মা দেউতা, কালিলৈ জইনিং কৰিব লাগিব। মাকে তেতিয়া কৈছে, হয় নেকি? মই জানো তুমি এদিন ডাঙৰ মানুহ হ'বা আৰু আমাক ভালকৈ চোৱা চিতা কৰিব। গতিকে মই বহুত আনন্দ পাইছোঁ। ভগৱানক তোমাক মংগল কৰক। তেতিয়া দেউতাকে আনন্দ কৰি ক'লে, বঢ়িয়া কথা, মোৰো বহুত ভাল লাগিছে। তুমি কাম নিষ্ঠাৰে কৰি যাবা। তোমাৰ জানো গুণ গৰিমা সকলো দিশে বিয়পি পৰে যেন। এয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ৰশ্মিয়ে তেতিয়া উত্তৰ দিলে, হ'ব দেউতা, ইমান চিন্তা কৰিব নালাগে। মই বেয়া নেকি? মই আপোনালোকৰ সন্মান শেষ হোৱাটো কাম নকৰোঁ দিয়া, আপোনালোকে চিন্তা নকৰিব। তেতিয়া মাকে ক'লে, নকৰোঁ, তোমাকতো আমি সদায় পাই আছোঁ, তুমি সদায় ভালেই আছা, আমি বেয়া কথা চিন্তা নকৰোঁ। পিছদিনাখন ৰশ্মিয়ে অফিচলৈ বুলি ৰাওনা হ'ল। অফিচত সকলো লোকে 9 বাজিত আহি পালে আৰু ৰশ্মিয়েও 9 বাজিত উপস্থিত হৈ নিজৰ অফিচ ৰুমত সোমাই নিজৰ অফিচ ৰুমটো চাই আছিলে। তাৰপিছত অফিচ ৰুমত থকা চকীখনতে ৰশ্মিয়ে বহি আছিলে। সেই সময়ত দীক্ষিতা নামৰ এগৰাকী ছোৱালী আহিল। দীক্ষিতা অহা দেখা পাই অফিচৰ সকলো মানুহে চকীৰ পৰা উঠি দিলে। কিন্তু ৰশ্মিয়ে চকীৰ পৰা উঠা নাছিল আৰু দীক্ষিতাক সকলোবোৰ অফিচৰ ষ্টাফে গুড মৰ্ণিং মেম বুলি কৈ জনালে। দীক্ষিতাই সকলোফালে চাই গুড মৰ্ণিং বুলি কৈ যেতিয়া ৰশ্মিক দেখে, তুমি মোক কিয় সন্মান কৰা নাই? তুমি কোন হয়? মই অহাটো তুমি দেখা নাই নেকি? তুমি ৰেচপেক্ট নকৰা নে? তোমাক কোনে ইয়াত চাকৰি দিলে? সন্মান কাক কৰিব লাগে তুমি নিশিকিলা নেকি? যে কোনো এটা অফিচত যদি ডাঙৰ ৰেংকত থকা ব্যক্তি আহে, তাক সন্মান কৰিব নাজানিলা? তেতিয়া ৰশ্মিয়ে থিয় হৈ ক'লে, চৰি মেম, মই ৰশ্মি হওঁ, মোৰ নামটো ৰশ্মি। দুখিত, আপুনি বেয়া নাপাব প্লিজ। মই আপোনাক নেক্সট টাইমৰ পৰা আৰু মই ভুল নকৰোঁ। দীক্ষিতাই তেতিয়া ক'লে, তাকে কি, মই চিনি পোৱা নাই, তুমি চৰি ক'লেই হ'ব নেকি? সকলোবোৰ শেষ হৈ নাযায়? তোমাৰ এইটো অফিচত
কোনে এপইণ্টমেণ্ট দিলে? অফিচৰ তাত কি ক'ব লাগে তুমি সেইটোৱে নাজানা? তেতিয়া সেই কথা শুনি ৰশ্মিয়ে চৰি দীক্ষিতা, মোক ক্ষমা কৰি দিবা। মই দেখোন তোমাৰ লগতে পঢ়িছিলোঁ, গ্ৰেজুৱেটো একেলগে কৰিছিলোঁ, বহুত দিন একেটা হোষ্টেলতে আছিলোঁ। গতিকে দীক্ষিতা, মই বান্ধৱী ভাবিছিলোঁ, সেইকাৰণে আপোনাক পুৰণি কথাবোৰ মনত পেলাই পেলাইহে মই আপোনাক দীক্ষিতা বুলি নাম কৰি মাতিছিলোঁ। চৰি মেম, আজিৰ পৰা আপোনাক নাম কাঢ়ি মই নামাতিম। আজিৰ পৰা আপোনাক মেম বুলি ক'ম। দীক্ষিতা কৈ আছা। মই এতিয়া তোমালোকৰ মেনেজাৰ জিলানে, গতিকে মোৰ বিহেভটো অলপ সন্মানটো ভালকৈ দিবা আৰু কৰিবা। মোক মেম বুলি মাতিবা, নহ'লে তোমাক এই অফিচৰ পৰা ধাক্কা মাৰি উলিয়াই দিম তোমাক। আৰু তোমাক এপইণ্টমেণ্টটো কোনে দিলে? তেতিয়া ৰশ্মিয়ে উত্তৰ দি ক'লে, মেম, মোক আপোনালোকৰ ছাৰে এপইণ্টমেণ্ট দিছিলে। দীক্ষিতাৰ তেতিয়া খঙতে ক'লে, দেউতাৰ যে কাম নাই আৰু দেই, যাকে তাকে এপইণ্টমেণ্টবোৰ দি থাকে। এইটো দেউতাই কি চাই দিলে তোমাক? হ'ব দিয়া, তোমাৰ নিজৰ কাম তুমি কৰাগৈ, যোৱা, মই এতিয়া অলপ দেউতাৰ ওচৰলৈ ওলাই যাওঁ। সেই বুলি কৈ দীক্ষিতাৰ দেউতাকৰ ওচৰলৈ গৈ দেউতাকৰ অফিচ ৰুমত সোমাই দীক্ষিতাৰ দেউতাকক ক'লে, দেউতা, আপুনি যাকে তাকে কিয় এপইণ্টমেণ্টবোৰ দি থাকা? অন্ততঃ মোক সুধিব পাৰা। তেতিয়া দেউতাকে ক'লে, মই কাক যাকে তাকে এপইণ্টমেণ্ট দিলোঁ? কোৱা, অফিচত সকলোজন তোমাক সন্মান কৰে, সকলোৱে তোমাক জানে আৰু সকলোবোৰ মানুহেই প্ৰিয়, সকলোবোৰ কাম জানে। দীক্ষিতা, সেইটো নহয় দেউতা। চাওকচোন, অফিচৰ মানুহবোৰ দিয়াত মই আপত্তি নাই, কিন্তু কালি পৰহি এগৰাকীক দিছা, সেইগৰাকীয়ে সন্মান কৰিবহে নাজানে। আপুনি কি ভাবি দিলে কওকচোন? তেতিয়া দেউতাকে ক'লে, আৰে বাবা, কোৱা না, কাক দিয়া কথা কৈছা? তেতিয়া দীক্ষিতাই দেউতাকক ক'লে, পাপা, তুমি যে সেই ৰশ্মি বুলি কোৱা ছোৱালীজনীক দিছা। তেতিয়া দেউতাকে ক'লে, ৰশ্মিটো কিয়? তোমাৰ লগৰ বান্ধৱী নাছিল জানো? তোমাৰ লগত একেলগে পঢ়া নাছিলে জানো? তোমাৰ লগত একেটাৰ হোষ্টেলতে আছিলেচোন ৰশ্মি। এতিয়া কিয়? কি তোমাৰ প্ৰব্লেম হৈছে? দীক্ষিতা, মোৰ প্ৰব্লেম একো হোৱা নাই, কিন্তু পাপা, সেইটো আগৰ দিন নাই। মই সৰু হৈ থাকোঁতে সিহঁতৰ মাকে আমাৰ ঘৰত কাম কৰি থাকে। মই স্কুলত যাওঁতে দেউতাকজনে মোৰ স্কুলত অনা নিয়া কৰে, কিন্তু সিহঁতৰ অকাদ নাই কাৰণে আমাৰ গাড়ীটো তাইকো লৈ যায়। তুমি মৰমতে সিহঁতৰ মাক দেউতাকক এই অফিচত ৰাখিছে নহয় জানো? পাপা, মৰমত অফিচ নচলে। ইয়াত 50 টকা, লাখ টকা কেলেংকাৰী চলি থাকে। আৰু তুমি যিখিনি মানুহকে ইয়াত চাকৰি দিছা, সেইটো ভাল পোৱা নাই। পাপা, তুমি বুঢ়া হৈছা, একো বুজি নোপোৱা, যি কৰা কৰিবা, মই কি ক'ম আৰু? তেতিয়া দেউতাকে উত্তৰ দিলে, নহয় মাজনী, তুমি বুজি নাই পোৱা। মই কাৰোকো মৰম আৰু চেনেহ কৰি মই ইয়াত চাকৰি দিয়া নাই। মই তেনেদৰে ৰশ্মিকো কোৱালিফিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰিছোঁ আৰু তাইৰ পাৰফৰ্মেঞ্চ চাইছোঁ। তাইৰ পাৰফৰ্মেঞ্চ ভাল পোৱাৰ কাৰণেহে মই ৰাখিছোঁ। যিয়েই নহওক, এইবাৰ আমাৰ কোম্পেনীটোক 72 কোটি টকাৰ এটা চেংচন হৈছে। গতিকে আমেৰিকা কোম্পেনীটোৱে প্ৰডাক্ট বিচাৰিব, সেই প্ৰডাক্টটোৰ ডায়েগ্ৰাম এটা প্ৰয়োজন হৈছে। তুমি চিন্তা কৰা আৰু তোমাৰ বাৰ্থডে দিনাই এই প্ৰজেক্টটো দিলেই হ'ল আৰু। দীক্ষিতা কেতিয়া হ'ব পাপা, আপুনি চিন্তা কৰিব নালাগে, যি কৰিব লাগে মই চিন্তা কৰিম। তেতিয়া দীক্ষিতা বাৰ্থডে আহিল। সেইদিনাখন দেউতাকে ক'লে, মাইনা, আজি মোক বহুতবাৰ আমেৰিকাৰ পৰা ফোন কৰি আছে। তুমি কিবা এটা উপায় পাইছানে নে নাই পোৱা? কোৱা। মই বহুত চিন্তাত পৰিছোঁ। এতিয়ালৈকে বহুতবাৰ ফোন কৰিছে। মোক সন্মান চব চেছ হৈ যাব আৰু এতিয়া।
পইচাবোৰ শেষ হ'ল, কি কৰোঁ? তুমি কামটো কৰিলানে মাইনা? তেতিয়া দীক্ষিতাই উত্তৰ দিলে, নাই পাপা, মই চিন্তা কৰিছোঁ, কিন্তু কামটো পাৰা নাই। তথাপি চেষ্টা কৰি আছোঁ, পাৰিব লাগে। তেতিয়া অফিচৰ পৰা এটা ষ্টাফে ফোন কৰি ক'লে, ছাৰ আপুনি এটা ফাইল ৰিচিভ কৰকচোন। কিয়নো সেই ফাইলটো যিটো আপুনি প্ৰজেক্টৰ কথা কৈছিলে, সেই ফাইলটো ৰশ্মিয়ে ফিল আপ কৰি আছিল। গোটেই ৰাতিটো তেওঁ টোপনি ক্ষতি কৰি ফিল আপ কৰি সেইটো পঠিয়াই দিছে ফৰৱাৰ্ড কৰি। গতিকে সেই ফাইলটো আপুনি ৰিচিভ কৰক ছাৰ। তেতিয়া দেউতাকে ফাইলটো ৰিচিভ কৰে আৰু লগে লগে চাই পেলাই বৰ সুন্দৰ। সেই সময়তে আমেৰিকাৰ এজনৰ ফোন আহে। চিঞৰজনে ফোন কৰি কয়, হেল্ল' বেজবৰুৱা, আপুনি দিয়া ফাইলটো প্ৰজেক্টটো বহুত ভাল হৈছে। তেতিয়া দীক্ষিতা দেউতাকে ধন্যবাদ বুলি কয়। কোৱাৰ পিছত আমেৰিকাজনে ইটছ অ'কে বুলি কৈ পেলাই ফোনটো কাটি দিয়ে। তেতিয়া দীক্ষিতা দেউতাকে কাইলৈ ৰশ্মিক পুৰস্কাৰ দিব বুলি দীক্ষিতাৰ আগত কোৱা দীক্ষিতা বহুত খং উঠে। কিয় দিব লাগে? কৈছে এইটো কাৰণে দিব লাগে, কাৰণটো হৈছে তাই ৭২ কোটি টকা যিটো আমাৰ চেংচন কৰি দিছে, সেইকাৰণে মই দিম বুলি ভাবিছোঁ, তুমি না নকৰিবা। পিছদিনাখন অফিচৰ সকলো ষ্টাফক মাতি দীক্ষিতা দেউতাকে আৰু গোটেই অফিচৰ ষ্টাফৰ আগত ৰশ্মিক পুৰস্কাৰ দিয়াত দীক্ষিতাৰ খং উঠি অফিচৰ পৰা ওলাই গুচি যায়। আপোনালোকে এই অহংকাৰী বান্ধৱী কাহিনীটো চাই বা শুনি কেনে পালে আপোনাৰ কমেণ্ট দি জনাব প্লিজ। আৰু ইয়াৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।